हेलो फ्रेंड माने আজি ইমান ঠান্ডা মানে কবই নোৱাৰি আপোনালোকৰ বা কেনেকুৱা ঠান্ডা লাগিছে মোক কমেন্ট কৰি জনাবচোন মোৰ ইমান ঠান্ডা লাগিছে যে থাকিবই পৰা নাই যিসকল বেমাৰী মানুহ সেইবিলাকটো মৰিয়ে যাব ইমান ঠান্ডা দিছে আমি সকলোৱে ভগৱানক ক'ব লাগিব ইমান ঠান্ডা কিয় দিছে আৰু মই আপোনালোকক দেখাম যে আমাৰ ঘৰৰ এজনী ছাগলী আছে ছাগলীটো আপোনালোকক দেখুৱাইছি যে ছাগলীটো ঠান্ডাই লগা নাই বোধ হয় মানে আৰু চাই লওক আপোনালোকে ছাগলীটো কিমান ধুনীয়াকে কেমেৰাটো ফালে চাই আছে আৰু মোক ছাগলীটো বহুত মৰম কৰে আৰু ময়ো তেওঁক মৰম কৰোঁ আৰু মই আপোনালোকক দেখাম যে আমাৰ ঘৰৰ দুজনী কণমানি ছোৱালী আছে আপোনালোকে চাওকচোন এইজনী ছটা মানে সৰু আৰু এইজনী অলপ ডাঙৰ হাই বুলি কোৱা তোমাৰ নামটো কোৱাচোন ইয়াক কোৱা তোমাৰ নামটো কোৱা সাবৰিন সুলতানা আৰু তোমাৰ নামটো কোৱা লিজা আহমেদ নকো লিজা আহমেদ এনেকৈ হাই এনেকৈ দিয়া এটা মগত চুমা দি মত্তা দি মত্তা বহুত মৰম লগা এইজনীও তুমি এফালে আহা এইজনীও বহুত মৰম লগা আপোনালোকে কমেন্ট কৰি জনাবচোন কেনেকুৱা মোৰে সিস্টাৰ হয় এই দুয়োজনী এনেকৈ বাই এনেকৈ দি তুমিও দিয়া এনেকৈ ভিডিঅ'টো যদি চাই ভাল লাগে এনেকৈ লাইক কৰিব দে সাবৰিন কোৱা ভিডিঅ'টো যদি চাই ভালে লাইক কৰিব এনেকৈ বাই বাই